লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ ফুপুলা স্বৰূপ উদঙাইছে এখন দলঙে। যোৱা 5 বছৰে বিধায়ক আসিফ নাজাৰে সমষ্টিটোৰ কোনো সমস্যা সমাধান নকৰাত স্থানীয় ৰাইজে বিধায়কৰ প্ৰতি উজাৰিলে ক্ষোভ। উল্লেখ্য যে দলংখন লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াৰ পৰা বগলীপাৰা হৈ লাহৰীঘাটলৈ যোৱা মূল পথৰ বগলীপাৰা পথাৰ গাঁৱত অৱস্থিত। দলংখনৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। এখন চাইকেল চলাই গলেও কঁপিবলৈ ধৰে দলংখন। দৈনিক শ শ লোকৰ লগতে কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে কলেজীয়া ছাত্ৰ-ছাত্ৰীয়েও পাৰ হৈ যাব লাগে এই দলংখনৰে। যোৱা 5টা বছৰে স্থানীয় বিধায়ক আসিফ নাজাৰে গুৰুত্ব দিয়া নাই সমষ্টিটোৰ কোনো এটা সমস্যা সমাধানৰ প্ৰতি। উল্লেখ্য যে ৪৭টা বছৰ ধৰি সমষ্টিটো বিধায়ক আসিফ নাজাৰৰ পৰিয়ালৰ লোকেই প্ৰতিনিধিত্ব কৰি আহিছে যদিও ১০০টা সমস্যাৰে জৰ্জৰিত সমষ্টিটোৰ কোনো এটা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা নাই বুলি স্থানীয় ৰাইজৰ অভিযোগ। সেয়ে বিধায়ক আসিফ নাজাৰৰ প্ৰতি ক্ষোভ উজাৰি স্থানীয় ৰাইজে উপদেশ দি কয় যে নিৰ্বাচনৰ আগে আগে ডাঙৰ ডাঙৰ লেকচাৰ দিয়াৰ পৰিৱৰ্তে সমষ্টিটো মূল সমস্যা যাতায়াত, চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। খুবেই মই দলংখনৰ ওপৰত আছোঁ, আপোনালোকে দেখিছেই। খুবেই লাজ লগা বিষয়। বিজেপিৰ দিনতো এনেকুৱা এখন দলং একে পৰিস্থিতি বেয়া, পৰি যাব ভয় লাগে, খোজকাঢ়ি অহা মানুহ ভয় লাগে। গাড়ী এখনতো 4 চকা যাব নোৱাৰে। তো আমাৰ ইয়াতে সমষ্টি, এতিয়া আমাৰ সমষ্টিটো কংগ্ৰেছৰ সমষ্টি, আসিফ নাৱাজৰ, ইয়াৰ কোনো কাম নাই। এই দলংখন ভাল হ'ব লাগে, কিন্তু এটা পৰিস্থিতিত আছোঁ আমি। তো আপোনালোকে নিউজৰ জৰিয়তে যে দেখে দলংখন যদি বনাই পৰিস্থিতি খুবেই বেয়া। নাই বিধায়কজনৰ কোনো কামেই নাই। তাৰ কি কাম আছে? কোনো আসিফ নাৱাজৰ কোনো কাম নাই, বেকাৰ। 5 বছৰ নহয়, আজি বাপেকে খাই গ'ল আপোনাৰ 30 বছৰ, সিও প্ৰায় আপোনাৰ 10 বছৰ প্ৰায় খাব হ'ল আহি। তাৰ ভিতৰত এইখন এনেকুৱা পৰিস্থিতি, এটা সমষ্টিত যেতিয়া 30 বছৰ কোনোবাই ৰাজত্ব কৰে, এনেকুৱা এখন দলং খুবেই লাজ লগা বিষয়। আমি কি ক'ব, একো উপায় নাই আমাৰ। এইটো সমষ্টি কংগ্ৰেছৰ কাৰণে আমাৰ এই অৱস্থা। অকল ইয়াতেই নহয়, আপুনি আগৰফালে চাওক ব্ৰহ্মপুত্ৰ প্ৰব্লেম, ইফালে পিছৰফালে যাওক আপুনি দলঙৰ প্ৰব্লেম, ফ্ৰণ্টত এখন আছে দলঙৰ প্ৰব্লেম। এইখন আমাৰ গাঁও, আগত এখন গাঁও আছে, গাঁওখনত যাবৰ কাৰণে আমি বহুত চিন্তাত আহিব লাগে। কোন সময়ত এইখিনি ভাঙি পৰি যাওঁ, এনেকুৱা এটা পৰিস্থিতি। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।